দেখছি না 7টা বাজবার হলে তাকলে আপি আহি নাপলাগে কি হব এর লগত যাই আছো বুলি কই তাক লাগি দেখা দেখি না আহক আজি এই গাছি শিক্ষা দিব লাগিব ইবে চাউল অলপ কিনো কৰো ও মা আছো দে কি ছাগলী তোর ঘর লাগবার হয়েছে এটা হ্যাঁ যা আগে যাইবা যা আৰু যা কি আইসা হাকবা বলি হয়ে দেখো তোর তো কষ্ট নাই হাকবা বলি হয় না কাপড় নিবা আইসা যা গুছি যা আগে থাকবা দে হাও কেনে কৰে তই ইমান দিনৰ মূৰত লগ পাইছো সেইকাৰণে দেৰি হ'ল দেই যা সদায়তে নাযাওঁ কিবা যা হ'ব যা 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 নিজৰ ৰুমক যা যা মই অলপ শান্তি টিভি চাবা দিম দে তে যাওঁ দে যাওঁ ৰ এতিয়া আহিল না আৰু কিবা খাওঁ খাওঁ কৰিবই কথাটো কওঁ বাছা এতিয়াই কম কথাটো বাপ্পা ঐ হাজাৰ ফুৰা ঘূৰা কৰিলেও নিজৰ ৰুমটোৰ দৰে নিজৰ ঘৰটোৰ দৰে নহয় দেই এতিয়াহে অলপ শান্তি পাইছোঁ বাপ্পা অলপ ৰেষ্ট লওঁ ৰ এই আপি তই এটা কথা ক'ব লগা আছে কি কথা এমাৰ এই আছিল লীলা ফুৰি আছিলে এটা খবৰ এটা আনিছিল মই কৈছিলোঁ না এটা ভাল চলি চাবা ক'ৰবাত বোলে ভাল চলি এটা পাইছিল সেই তাৰে খবৰ দিবা আহিছিল কি কয় তই মোক লাগি চলি যাইছি মোক লাগি চাব নেকি কি বোকাই তই এই চলিটো ভাল বোলে চলিটো সেইকাৰণে মই বোলো তই সুধি চাওঁ একবাৰ না তোৰ ক'ৰবাত আছে ঠিক হয় মানে ঠিক কৈছা নেকি ক'ৰবাত এই নায়ে এইগিলাখান মোৰ আকৌ হ'লেও এতিয়া মই বিয়া নহওঁ দেই মই এতিয়া বিয়া চিয়া নহওঁ দেই মই ককো নাযাওঁ মোক নাথাকিলে ঘৰৰ পৰা তই মোক খেদবা হৈছে ঘৰৰ পৰাই হে গছমুৰি এতিয়া পাগলা হৈছে নেকি বিয়া হ'বাই লাগিব তোৰ বিয়াৰ বয়স হৈছে এতিয়া নহ'লে তুমি কোন বুঢ়া হৈ যাবি ঘৰতে মই বুঢ়া হ'লেও তুমি থাকি ককো নাযাওঁ নহয়তো যাবাই লাগিব আমি যেনেকৈ আছোঁ তই এনেকৈ যাব লাগিব এইটো সমাজৰে নিয়ম যি মই বিয়া চিয়া নহওঁ তাত কান্দান চাচোন এতিয়া বানপানী হ'ব দে বন্ধ কৰ কান্দা মোক কথাটো সুধিছোঁহে তোকতো আজিয়ে বিয়া দিবা ওলা নাই কি হ'ব আপুৰ লগতো মোৰ লগত নকবি ওলাখান কথা বিয়া চিয়াৰ কথা দে বাছা কান্দা বন্ধ কৰ মই কিবা আনি দেখাবা কান্দা বন্ধ কৰিছোঁ দে যা কিবা আনি খাবা মোকো ঘৰৰ পৰা খেদবা হৈছে নাযাওঁ মই আকৌ এটা কৰিলে হ'ব নেকি মিকু কেৰি সকো নাযাওঁ বেচেৰি মিকুটো কেনেকৈ শুই আছে যাওঁ ৰ পাকঘৰকে যাওঁ